এই মানুহজনক এটা সাপে কামুৰিছে এই হাতটো আপোনালোকে কি কৰিব হেই প্ৰথমতে বান্ধ তাক বান্ধ খুব জোৰত বান্ধিব ন भारत भूटान सीमायाव जिबौ रोंग'सार सौरभ बरखातखिनि जिबौ सांग्रांथि फोसावनाय চিকা খাই এই কামুৰিলে একো নহয় এই কামুৰিলে একোৱে নহয় बालिफारा फाउन्डेशननि दैदेननायाव मोनसे जिबौनि सांग्रांथि हाबाफारि खुंनाय जायो সাংঘাতিক ভয়ংকৰ সাপ এতিয়া এই সাপে যদি কিবা কাৰণে দংশন কৰে হস্পিটেল লগে লাগে দেৰি কৰিব নালাগে আৰু বহুত মানুহৰ ভুল আছে অজগৰ সাপক বহুতে জানে এতিয়া বিষাক্ত নহয় বুলি उदालगुरि जिल्ला भारत भूटान सीमा ओनसोल सामारांआव 5 एप्रिल शनिबार सानखालि जिबौनि रोंग'सार सौरभ बरखातखिनि जिबौ सांग्रांथि हाबाफारि खुंफुंनाय जायो ন গাখীৰ খোৱা সাপ বুলি কয় হা আৰু ইয়াৰ এটা ডাঙৰ ভুল আছে কি জানে এইটো বহুত বিষাক্ত সাপ ই যদি কামুৰে ইমৰাই চুব ব্ৰেইনটো কাম নকৰা হ'ব লাহে লাহে টোপনি আহিব बालिफारा फाउन्डेशनजों लोगोसे बापुधन दासजों लोगो जिबौ लोगो महरै बंकिम हाजरिका मृणाल शइकिया बिमान मिलि कुलदीप दास आरो रबिन सेत्रीजों लोगोसे गोबां जौ सुबुंफोरा नुजाथिदोंमोन सांग्रांथि होनाय समाव बिबुंगोरा बरखातखिया बचुपा राजपेटी चक्री फेंटी कालासंखा गोवाला रासेल भाइपार आरो पिट भाइपारखौ बरनायो जायखौ आसामाव गाहायै मोननाय जायो बिबुंगोरा बिथाङा आसामाव थानाय गुबुन बिस गोनां एसे बिस गोनां आरो बिस गैयै जिबौफोरखौ बेखेवनानै सिनायथि होयो ই কামুৰিলে উশাহ লোৱাত কষ্ট পাব सोंनाय आरो फिननाय आयदायाव बरखातखिया बायदि बायदि जिबौनि बागै खोमसि फोथायनायखौ नेवसिगारो जेरै गवाला जिबौनि खर'आ मोननै बुंनायखौ आरो फारनैजोंबो अरो होननायखौ नङा होननानै फोरमायो गासैबो जिबौआनो बिस गैजोबा होननानैबो फोरमायो বৰ সুন্দৰ এটা অনুষ্ঠান হ'ল সাপ আৰু মানুহৰ যিটো অন্ধবিশ্বাস এই অন্ধবিশ্বাসৰ ওপৰত বালিপাৰা ফাউণ্ডেশ্যনে মোক নিমন্ত্ৰণ দিছিলে আৰু বালিপাৰা ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ এনেকুৱা এটা চিন্তা লোৱাৰ বাবে আৰু সকলোৱে তাৰমানে এই চিন্তাটো এসপোৱা মানুহৰ মাজত এটা সংঘাত হয় সদায় অন্ধবিশ্বাস যে বহুত আজি ইয়াতে গম পালোঁ চিকিৎসালয় যোৱাটো অকণ অৱহেলা কৰে আৰু বা এই যে জৰা ফুকাবিলাক সেইবিলাক পন্থা লয় এই পন্থাবিলাক অঁতৰাবৰ কাৰণে আমি সজাগতাখন ইয়াত সভাত মই সকলোকে প্ৰতিটো সাপৰ বিষাক্ত অবিষাক্ত বিষয়ে ক'লোঁ সৰ্প দংশনত চিকিৎসাৰ ক্ষেত্ৰৰ কথাখিনি ক'লোঁ ভাল লাগিলে ৰাইজে কথাখিনি বহুত গুৰুত্ব সহকাৰে লৈছে আৰু এই গুৰুত্ব সহকাৰে লৈ যোৱাটোৱে আজি এটা আমাৰ নতুন যাত্ৰা কাৰণ ইমান এটা ভিতৰুৱা অঞ্চল ভাৰত ভূটান সীমান্তত আহি পেলাই চামৰাং গাঁৱত এনেকুৱা এটা সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে মই পুনৰ বালিপাৰা ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছিলোঁ আৰু ৰাইজকো মই ধন্যবাদ জনাইছোঁ আৰু পুনৰ তেওঁলোকৰ যদি সৰ্পদংশনৰ ক্ষেত্ৰত কেতিয়াবা চিকিৎসাৰ ক্ষেত্ৰতে হওক বা আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি সদায় সহায় সহযোগ কৰি বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ ধন্যবাদ এতিয়া আমাৰ প্লান্টেশ্যন কৰাৰ ছিজনটো আহি আছে যিহেতু জংঘলত আমাৰ গাঁৱৰ ৰাইজ সোমাব তাত গছপুলি ৰোপণ কৰিব আৰু বিভিন্ন কামত আগুৱাই গ'লে এই সাপ বস্তুটো মানে এনকাউণ্টাৰটো হ'ব চ' সেই সজাগতাটো মানে আনিবলৈ আমি সৌৰভ বৰখাতকি ডাঙৰীয়াক নিমন্ত্ৰণ কৰি ইয়াতে এটা এৱাৰনেছ প্ৰগ্ৰাম কৰালোঁ আৰু বহুত মানে নজনা বস্তুবোৰ শিকিলোঁ আমিও শিকিলোঁ ৰাইজেও শিকিলে চ' সেইটো কাৰণে দাদাক থেংক ইউ